Hello guys, sorry to let this video অলপ দিবলৈ ভিডিঅ'টো লেট হ'ল। আজি হৈছে 10 এপ্ৰিল আৰু আজি আমাৰ হেৰি ৰাম নৱমী পূজা আছে। পূজা গৈ আছোঁ, ভিডিঅ'টো চাই থাকিব আপোনালোকে। মোৰ লগত আছে মোৰ লগৰ কানু এইটো। তো গাইছ এতিয়া আমি বাগান মাজত পালোহি আহি এতিয়া মামাকো পূজা চাবলৈ গৈছোঁ। মামাই কেমেৰা চব লৈ আহিছে জনাইছোঁ। পালোহি জাষ্ট মন্দিৰটো পালোহি, বেছি দূৰ নাই পামহি। আৰু এইবাৰ মানুহ অলপ কম লাগিছে, মানে ইমান ভিৰ নাই। মনত বহুত ফূৰ্তি লাগিছে, বহুত বছৰৰ পাছত চাই পাইছোঁ আমি মন্দিৰত পূজা হোৱা দেখা পাইছোঁ দেই। লকডাউনৰ পৰা পূজাই হোৱা নাছিলে। এইটো আমাৰ লাকৰা ভাই, আহি পালোঁ মন্দিৰলৈ। ভাই ভালনে? বিক্ৰম আহিছে। যোৱাবাৰৰ নিচিনা ইমান ভিৰ নাই মানুহ এইবাৰ অলপ কমেই আছে। যোৱাবাৰ লকডাউন আছিলে, পূজা চূজা নহ'ল দুবছৰমান, সেইকাৰণে মানুহ ইমান এটা হোৱা নাই বাৰু। হ'ব ৰাতি হ'লে পূৰা ভিৰ মাৰিব, এতিয়া অলপ কমেই আছে। এয়াত আমাৰ প্ৰসাদ দিব, এতিয়া প্ৰসাদ দিব। আৰু এইটো আমাৰ বাবাজন সূতা চূতা বান্ধি আছে পূৰা। মানুহ চাওক কিমান এতিয়া ভিৰ মাৰিছে অলপ লাহে লাহে। এইটো হৈছে আমাৰ মন্দিৰৰ মেইন মূৰ্তিটো, এইটো হৈছে হনুমান মন্দিৰৰ মূৰ্তিটো। ইয়াৰ পূজা চলি আছে এতিয়া। আৰু এইটো হৈছে গান বজোৱা যন্ত্ৰটো। এইটো বহুত দিন হ'ল এনেকুৱাই বজাই থাকে। ইয়াৰ মাতটো আমাৰ ঘৰলৈকে পায়গৈ, বহুত সৰু আছে কিন্তু বহুত দূৰলৈকে ইয়াৰ মাত যায়গৈ। আৰু এইটো হৈছে ইলেক্ট্ৰনিক হনুমান মূৰ্তিটো। এইটো আগতে একদম হাত দুখন একদম বুকুখন ফালি থাকে আৰু মাজত ৰাম আৰু সীতা ওলাই যায়। আগতে আমি চালে মানে ভয় খাই গৈছিলোঁ সৰু থাকোঁতে। আজিকালি কিন্তু এইটো বেয়া হৈ থাকিলে নেকি মটৰটো, সেইকাৰণে নহয়গৈ। আৰু এইটো হৈছে বৰগছজোপাৰ তলত আগতে হনুমান এটা ওলাইছিলে, মানে মূৰ্তিটো বগাকৈ ফাটি ওলাই আহিছিলে। কিন্তু এতিয়া এইটো নাইকিয়া হৈ থাকিলে, এই লতাটোতে আকৌ সোমাই থাকিলে আগৰ নিচিনা। এই কথাটো সঁচা, খালি আমি নিজে চাইছিলোঁ। মানে এইটো বগাকৈ মূৰ্তি এটা গছজোপাৰ পৰা ওলাই আহিছিলে ফাটি, দুটা ওলাইছিলে, দুটা এতিয়া নাইকিয়া হৈ থাকিলে। জানো কি হৈ পিনে নাইকিয়া হয়। হেল্ল' গাইছ, এতিয়া আমি লগৰবোৰক লগ পালোঁ। এইটো হৈছে চামগুৰিৰ পৰা আহিছে, বহুত সুদূৰ একদম হাতসাগৰ 13 নদী পাৰ কৰি আহিছে। চশমাটো দেখ। হেল্ল' গাইছ, আন্ধাৰ দেখিছোঁ, একো দেখিয়ে পোৱা নাই। আৰু এইটো আমাৰ চুনটো। হেল্ল' গাইছ, এইটো আমাৰ হৈছে বাবা। আপোনালোকৰ যদি বিয়া সবাহ হয়, কিবা সকাম চকাম, ভাত বনাবলৈ ইয়াক মাতিব, চব্জি বনাবলৈ ইয়াক মাতিব। চব ভাতত নিমখ দি পিনে বনায়, একদম স্পেচিয়েল বনায়। আপোনালোকে কেতিয়াবা হেল্ল' গাইছ, কেমেৰা মৰা হৈছে, এতিয়া ফটো উঠিছোঁ। এইটো আমাৰ মামু। হেল্ল' গাইছ, এতিয়া আমাৰ পদুম আহি গ'লে। এতিয়া কমেডি চমেডি কৰিব নেকি কিবা? নাই তেতিয়া বহুত লাজ কৰিলে। দীপক দা, মোৰ চেনেলটো অলপ গ্ৰ' কৰিবৰ কাৰণে কিবা টিপছ দিয়ক না। আহিলে নহ'ব, দিয়ক না কিবা এটা টিপছ। চেনেল ছাবস্ক্ৰাইব কৰি দিবলৈ কওক। ছাবস্ক্ৰাইব কৰি দিব। DK ইউনিভাৰ্ছ। চেনেলটোৰ নাম मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। হেল্ল' গাইছ, এইটো আমাৰ ঋতুৰাজ দা, অকণি দা। এই হাতখোলাত অকণি বুলি ক'লে চবেই চিনি পায় ইয়াক। এইটো মানে দাড়ি নাই, এইটো আমাৰ কামাণ্ডো দাড়ি মুখ চুলি দিলি যে। আৰু এইটো বাইহেঁতি পুৰা খোৱাত ব্যস্ত হৈ আছে ইয়াত। এইটো আমাৰ ৰজাৰ দোকান দিছে। চেনেলটা সাবস্ক্রাইব করে দিবি, ওটা বল। আমাৰটো কইলা DK ইউনিভার্সাল মিমি নাই পড়াবি না। আমারটা দুটাও পকাই দেব। চুপ বল দিলে তো গেল। চুপ।
দ্বিতীয় ইউনিভাৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে আৰু আমাৰ চেনেলটা লাগে আদিবাসী আমি বাঙালিছে বুলি আৰু আমি বাঙালিছে বুলি আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু মিঠাই লৈ গৈছোঁ এইটো ৰাতি হ'ল 8টা বাজিলে এতিয়া বন্ধ কৰিব মন্দিৰ চন্দিৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব দেই